प्रथम क्वेश्चन बुरंजी शब्दर अर्थ की यार उत्तर हल मूर्खर शिक्षार भराल। नेक्स्ट क्वेश्चन आहमসকলৰ विवाह पद्धतिक কি বুলি কোৱা হয় ইয়াৰ উত্তৰ হল চকলং विवाह पद्धति। नेक्स्ट क्वेश्चन শৰাইঘাটৰ যুদ্ধ সংঘটিত হোৱাৰ সময়ত স্বৰ্গদেউ কোন আছিল ইয়াৰ উত্তৰ হল উদয়াদিত্য সিংহ। नेक्स्ट क्वेश्चन বামুণী কোঁৱৰ কোন ইয়াৰ উত্তৰ হল চুদাংফা। नेक्स्ट क्वेश्चन অসমলৈ আহতে আহোমসকলৰ ধৰ্ম কি আছিল ইয়াৰ উত্তৰ হল টাও ধৰ্ম। नेक्स्ट क्वेश्चन কোনজন আহোম স্বৰ্গদেৱে প্ৰথম ৰূপৰ মুদ্ৰা ছপা কৰিছিল ইয়াৰ উত্তৰ হল গড়গঞা ৰজাই। नेक्स्ट क्वेश्चन মৈদামত জীয়া মানুহ পুতি থোৱাৰ নিয়ম কেতিয়াৰ পৰা বন্ধ হৈছিল ইয়াৰ উত্তৰ হল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা। नेक्स्ट क्वेश्चन কোনজন আহোম স্বৰ্গদেৱৰ মৃতদেহ প্ৰথম দাহ কৰা হৈছিল ইয়াৰ উত্তৰ হল ৰাজেশ্বৰ সিংহৰ। नेक्स्ट क्वेश्चन অসমত সাত বিহুৰ প্ৰচলন কোনে কৰিছিল ইয়াৰ উত্তৰ হল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ। नेक्स्ट क्वेश्चन অসমত বৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল ইয়াৰ উত্তৰ হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। नेक्स्ट क्वेश्चन মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল ইয়াৰ উত্তৰ হল পূৰ্ণানন্দ বুঢ়াগোহাঁই। नेक्स्ट क्वेश्चन হস্তিৰ বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন ইয়াৰ উত্তৰ হল সুকুমাৰ বৰকাইত। नेक्स्ट क्वेश्चन হস্তিৰ বিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰ অঁকা শিল্পী দুগৰাকীৰ নাম কি ইয়াৰ উত্তৰ হল দিলবৰ আৰু দচাই। नेक्स्ट क्वेश्चन গদাধৰ সিংহ কোন ফৌজৰ ৰজা আছিল ইয়াৰ উত্তৰ হল তুংখুংগীয়া ফৌজৰ। नेक्स्ट क्वेश्चन মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হল 1662 খ্ৰীষ্টাব্দত। नेक्स्ट क्वेश्चन মটক ৰজাৰ উপাধি কি আছিল ইয়াৰ উত্তৰ হল বৰ সেনাপতি। नेक्स्ट क्वेश्चन দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোনে কৈছিল ইয়াৰ উত্তৰ হল লাচিত বৰফুকনে। नेक्स्ट क्वेश्चन আহোম দিনৰ প্ৰধানমন্ত্ৰীক কি বুলি কোৱা হৈছিল ইয়াৰ উত্তৰ হল বুঢ়াগোহাঁই। नेक्स्ट क्वेश्चन কোচসকলৰ ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰ হল কোচবিহাৰত। नेक्स्ट क्वेश्चन মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হল 18 বাৰ। नेक्स्ट क्वेश्चन মহাপুৰুষ প্ৰধান শিষ্য কোন আছিল ইয়াৰ উত্তৰ হল মাধৱদেৱ। नेक्स्ट क्वेश्चन আটাইতকৈ ডাঙৰ মহাপুৰুষীয়া সত্ৰ অসমত ক'ত আছে ইয়াৰ উত্তৰ হল বৰপেটাত। नेक्स्ट क्वेश्चन পকী ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ উত্তৰ হল প্ৰমত্ত সিংহই। नेक्स्ट क्वेश्चन কছাৰী ৰজাসকলৰ ৰাজধানী কি আছিল ইয়াৰ উত্তৰ হল ডিমাপুৰ মাইবং। नेक्स्ट क्वेश्चन আহোম আৰু মোগলৰ শেষ যুদ্ধ ক'ত সংঘটিত হৈছিল ইয়াৰ উত্তৰ হল ইটাখুলিত।